পৰিৱেশ খেতি কৰিছে মানুহে সেই জলকীয়া বাম খেতি কৰিছিলে এতিয়া দ খেতি কৰিব এইখিনি লৈ আমাৰ এইখিনি দেখি দিয়ক তললৈ দেখা দিয়ক এতিয়া কিমান মানুহ মাৰিছে কাৰণ ইয়াত ঘৰলৈ মাটি আছিলে খানি খানি ঠিক আছে এইডোখৰত খান্দিছিলে কিন্তু ইমান দৰ নহয় এয়া চাউল আছে দেখা দিয়া ডাঙৰ ট্ৰেক্টৰ আছে নেকি ডাঙৰ ট্ৰেক্টৰ আছে এইফালে গৰু চাহাৰি যোৱা সেউজীয়া পথাৰ হৈ আছে তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ জয় অসম বন্ধ দিয়া থেংক ইউ ছ' মাছ হেল্ল' ফ্ৰেণ্ডছ মই অভিজিত শইকীয়া আৰু আপোনালোকে চাই আছে অভিজিত শইকীয়া ইউটিউব চেনেল আজি এটা পথাৰলৈ আহিছোঁ ব্লগটো বনাব নোৱাৰিয়ে লকডাউনৰ কাৰণে এইফালে চাওক হাঁহ আছে এইফালে বিশ্বজিৎ শইকীয়া তাৰপিছত এইফালে খেতি কৰিছে সকলোৱে আৰু আজি মুখখন নেদেখোঁ আৰু কিমাননো মোক চাই ভিডিঅ' বনাই থাকিম ব্লগ বনালে ভাল লাগে চ' ক'লৈকো যাবলৈ পোৱা নাই কালি মেৰাপানীলৈ গৈছিলোঁ ভিডিঅ' এটা আপলোড কৰিছিলোঁ হ'লে ভিউজ আহিছে 25টামান কমেণ্ট কৰিছে ভাল লাগিছে বেয়া লাগিছে চ' পথাৰৰ পৰা আহিমগৈ বুলি ভাবিলোঁ এইফালে আমাৰ খেতি নাই কৰা বুলি মানে কঠীয়া পাৰিছে এইফালে কঠীয়া পাৰিছে বোলো ব্ৰইলাৰ ফাৰ্ম পৰি আছে আৰু পথাৰ এইখিনিলৈকে যাওঁ তো ভিডিঅ'টো শেষলৈকে চাই যাওক এইফালে মামাহঁতৰ জলকীয়া এইকেইটা বডিগাৰ্ড মানে ভায়েকৰ পিতেকহেঁত বহি আছে ইয়াত ট্ৰেক্টৰ হাল বাই আছে দেখিবলৈ পাইছে আপোনালোকে আৰু এইফালে গৰু দুটামান চৰি আছে এইফালেও আছে সেয়া চৰাই মাত পথাৰলৈ আহি কিবা এটা ভাল লাগে ন এইফালে আমাৰ বিশ্ব আছে হাঁহি আছে দাঁত উলিয়াই সেয়া হাল বাইছে চাহ দিছে আমাৰ বাৰু হাল বাব হোৱা নাই চ' ঘৰৰ ভিতৰতে থাকিব সেইকাৰণে পথাৰলৈকে আহিছোঁ কৰোণা চৰোণা নাই ইয়াত মুকলি জেগা হয় নাই আছে জানো ইয়াত কৰোণা নাই ইয়াত কৰোণা অঁ কৰিবি আকৌ সেইখন আমাৰ 2 নম্বৰ গাঁও বুলি কয় ইয়াত মানুহ ৰখি আছে আৰু এইফালে আছে আমাৰ 1 নম্বৰ এইফালে 2 নম্বৰ এইফালে 3 নম্বৰলৈ যায় এইফালে বৰকছাৰীলৈ যায় ঠিক আছে এয়া চৰাই কি চৰাই জানো এইটো আপোনালোকে কমেণ্টত জনাবচোন এই মাতটো শুনি কি চৰাই চ' ভিডিঅ'টো বেছি নকৰোঁ এই কালকে যাওঁ আৰু সমাপ্ত কৰিম এয়া পানী হৈছে চাওক বৰষুণত চ' মোক এবাৰ দেখুৱাই দিছোঁ এয়া পানী অলপ হৈছে আৰু বৰষুণ দিলে হ'ব হয় নাই আমাৰ তাৰমানে ই মানে লাজুকীয়া দেই লাজুকীয়া এয়া চাওক কেনেকৈ তললৈ চাই আছে লাজুকীয়া মানে ই অলপ ইয়া মামাহঁতৰ হাল বাইছে ত' এইখন গাঁৱত নহয় ইয়াৰ পিছখন গাঁৱত আমাৰ বা ঘৰ এদিন যাম বাৰু তালৈকো কালি গৈছিলোঁ মেৰাপানী যাওঁতে মোৰ একাউণ্টটো ভেৰিফাই কৰিবলৈ মানে পাছবুকখন খুলিবলৈ ত' তালৈ যাওঁতে বনাব নোৱাৰিলোঁ বৰষুণ দিছিলে মোৰ গোপ্ৰ নাই হ'লে বাইকত যাওঁতে ভিডিঅ' বনাবলৈ আৰু মোৰ কেমেৰাটো ৱাটাৰপ্ৰুফ নহয় সেইবাবে বনাব নোৱাৰিলোঁ আপোনালোকে বেয়া নাপাব চ' মোবাইলে বনাম বুলি ভাবিছিলোঁ মেৰাপানী যাওঁতে টাউনলৈ ত' তাত পুলিচ প্ৰটেকশ্যন দি আছিল তাত কেমেৰা এলাও নাই বুলি কৈছিলে মই ভাবিলোঁ মোবাইলে কৰিম তাত ভিডিঅ' শ্বুট নহয় বুলি ক'লে সেইকাৰণে নকৰিলোঁ বেয়া নাপাব চ' এয়াই আমাৰ পথাৰৰ পৰিৱেশ উধৰপা মুধলৈ দেখাইছোঁ এইখনে আমাৰ তৰাণী পথাৰ হয়নে এইখনে তৰাণী পথাৰ এইবোৰ ফাৰ্ম পৰি আছে এতিয়া লকডাউনৰ কাৰণে ইয়া ফাৰ্মৰ জেগাত বাৰী পাতিছে এতিয়া ত' আকৌ ঘূৰি আহিছোঁ আমি নেটে বেৰি থোৱা আমাৰ লগত হোৱা এইজনৰ বাপেকে কৰিছে পানীলাও এতিয়া গৰম দিনত বিক্ৰী হয় বাৰু এতিয়া লকডাউনৰ কাৰণে বেপাৰ নাই বেপাৰ গৈ আছে ময়নি ন ময়ো কৰিছোঁ মানে মই জলকীয়া ৰুইছোঁ ত' লাগিলে খাব পাৰিম আৰু লগা নাই ফুলিছে এইটো কি চাই থাকে মই ধৰিব নাপাওঁ ইয়াত ডাঙৰ দিছিলে ডাঙৰ এতিয়া গোজ এৰুৱাইছে আৰু দ খেতি কৰিব লাগে পানী আৰু অলপ হ'লে হাল বাব পৰা যাব এচাহ দিছে এইবোৰত আমাৰ নাই দিয়া বাৰু সেইফালেও দিছে
এইফালে বৰকছাৰি যায়। তো ভিডিঅ'টো যোনে যোনে আছে আপোনালোকে কমেণ্টত জনাবচোন আপোনালোকৰ ঘৰফালে দ খেতি কৰেনে বাম খেতি কৰেনে। যদি টাউনীয়া তেনেহ'লে টাউনত নাই বাৰু পথাৰ, গাঁৱৰ যদি কোনোবাই চায় তেতিয়া ক'ব কমেণ্টত খেতি আছেনে নাই। তো ব্লগ বনাবলৈ এইকেইদিন ক'লৈকো যোৱা নাই, মানে লকডাউন চলি আছে যিহেতু। পাৰ্চো নাই মোৰ ওচৰত, কিবা মানে ইমাৰ্জেঞ্চি কামত যাব পাৰি। তো মোৰতো কিছুমান ভিডিঅ' বনোৱাটো ইমাৰ্জেঞ্চি নহয় ন, লাইফটো ইমাৰ্জেঞ্চি। তো গতিকে মই নাই যোৱা। ই মানে হাঁহি থাকে এতিয়া বৰ্তমান হাঁহি আছে। তো সেইখিনি কুঁহিয়াৰ বাৰী এখন আছে সৰুকৈ একঠামান। তো ইয়াত বাগানত পাত টোক দি আছে আমাৰ খুৰাহঁতৰ। সেইখিনি ৰাজহাঁহ আছে, ৰাজহাঁহকেইটা ওচৰলৈ যাওঁ আৰু ভিডিঅ'টো সমাপ্ত কৰোঁ। তেনেহ'লে ব'লক আগলৈ আগমন কৰোঁ। সেইদিনাখনি ডিম্পুদাই পানীত নাও চলোৱা দিছিলে, কলগছৰ ভূ চলাইছিলে হ'লে। বানপানী হৈছে, এটা বেমাৰে যোৱা নাই কৰোণা, আকৌ বানপানী আহিলেই। আজি মুখখন নাই দেখুৱা ইমান। এয়া ৰাজহাঁহ, আটাইতকৈ ডাঙৰ ৰাজহাঁহবিধ হয়। ই হাঁহি থাকে মানে, এইটো চাওক কেনেকৈ গৈছে, খুটিব চাব দেই ইয়াক। তই ওচৰলৈ গৈ থাকোঁ খুটে নধৰে চাওঁ। এই চাওক কেনেকৈ ডিঙিটো মেলি আছে দেখিছেনে। তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু যদি মোৰ চেনেলত নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ, জয় অসম। এইফালে ইমান দেখা দিয়া নিশ্চয়, এইফালে ইমান কণ পানী আছে আৰু এইফালে চোৱা ইমান কণ পানী আছে, দেখা দিয়া। মানে ট্ৰেক্টৰবোৰ পানীত কিবা হয়তো নিচিনা হয়তো পানীটো গুচি যাওঁ মানে। এইফালে ইমান পানী নাই, সেইফালে গৰু থৈছে, এইফালে বেছি গৰু আছে, জুম কৰি দেখা যায়, জুম কৰি দিয়া। এইফালে বেছি গৰু আছে আৰু ইয়াত মহ আছে, এজনী মহ আছে, সেইকাৰণে এজনী ওলালে। এইফালে পিছখন গাঁও আমাৰ, এজনী এইফালে লৈ আহা, এইটো বেছি দ আছে নেকি। লকডাউনত টাইম পাছ কৰিব অকণমান স্কুলো নাই, পঢ়িবও মন নাযায়, স্কুল নাই, স্কুলত শিকাব ৰিটায়াৰ কৰিবলৈ মন যায়, এতিয়া স্কুলো নাই, সেইবাবে পথাৰলৈ আহোঁ কেতিয়াবা মাজে মাজে। তো বোলো এনে থকাতকৈ ভিডিঅ' এটাকে আপলোড কৰোঁ, পথাৰলৈ যোৱা। এইটো 3 নম্বৰ ভিডিঅ' শ্বুট, 2 নম্বৰটো শ্বুট কৰিলোঁ আমাৰ বিচৰীত কেমেৰামেন, 1 নম্বৰটো মই নিজে কেমেৰামেন হৈছোঁ, শ্বুট কৰিছোঁ চেল্ফি হাইট। চেল্ফি নাই হোৱা বাৰু, ফ্ৰণ্ট কেমেৰা, ফ্ৰণ্ট চেল্ফি একেই ন হৈছিলে, কনফিউজ কৰিছে মানে। তো 3 নম্বৰটো বিচৰীত কেমেৰামেন, 2 নম্বৰটো বিচৰীত কেমেৰামেন, 1 নম্বৰটো মই কেমেৰামেন নিজৰ। মানে মই ৰিয়েল কেমেৰাত কৰিছিলোঁ, মোৰ মুখখন নাই দেখা হ'লে। তো আপোনালোকক কমেণ্টত ক'বচোন পথাৰলৈ যাওঁ নাযায়। পথাৰলৈ আগতে মাছ ধৰিবলৈ আহোঁ হ'লে, আৰু বাছে এতিয়া আহিব লাগিব লাহে লাহে। সেইফালে দেখুৱাই দিয়া, সেইফালে মহ আছে, গৰু আছে, সেইফালে পৰিৱেশ। সেইখিনি খেতি কৰিছে মানুহে, সেই জলকীয়া বাম খেতি কৰিছিলে, এতিয়া দ খেতি কৰিব। এইফালে লৈ আনা, এইখিনি বেছি দ, তললৈ দেখুৱাই দিয়া। এতিয়া তোমালোকে মানুহ মাৰিছে, কাৰণ ইয়াত ঘৰলৈ মাটি নাছিলে খানি খানি, সেইবাবে বেছি দ, ঠিক আছে। এই দত খান্দিছিলে কিন্তু ইমান দ নহয়। এয়া চাউল আছে দেখাই দিয়া, ডাঙৰ ট্ৰেক্টৰ আছে নেকি, ডাঙৰ ট্ৰেক্টৰ আছে। এইফালে গৰু আছে, এতিয়া সেউজীয়া পথাৰ হৈ আছে। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু যদি মোৰ চেনেলত নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ, জয় অসম। বন্ধ দিয়া, থেংক ইউ ছ' মাছ।